ঘোষিত অসম লোকসেৱা পৰীক্ষাৰ ফলাফলত হোজাই আজমল IAS একাডেমীৰ মুঠ ৩৬ গৰাকী প্ৰাৰ্থীয়ে সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। মুঠ ৪০ গৰাকীৰ ভিতৰত অসামৰিক সেৱাত ৬ গৰাকী, আৰক্ষী সেৱাত ৪ গৰাকী আৰু ২৬ গৰাকী এলাইড ছাৰ্ভিচত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তদুপলক্ষে আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত সফলতা অৰ্জন কৰা প্ৰাৰ্থীক ফুলান গামোচাৰে সম্বৰ্ধনা জনোৱা হয় আৰু সফলতা লাভ কৰা প্ৰাৰ্থীসকলক লৈ এখন উদ্বোধনীমূলক ৰেলী উলিওৱা হয়। বিষ্ণুপল্লীস্থিত আজমল IAS একাডেমীৰ পৰা হোজাই চহৰৰ মাজমজিয়াই দি উলিওৱা হয় উক্ত ৰেলীটো। কৰিবলৈ স্যাৰ হাৰ্ড ৱৰ্ক কৰিব লাগিব স্যাৰ। বহুত মানে 1 বছৰ আমি হাৰ্ড ৱৰ্ক কৰিছোঁ আৰু তাৰ লগে স্মাৰ্ট ৱৰ্কো কৰিব লাগিব। ভালকৈ পঢ়া শুনা মানে ষ্ট্ৰেটেজি বনাই পঢ়িব লাগিব। তাৰ লগত স্যাৰ এটা ভাল মেণ্টৰ আৰু এটা ভাল গ্ৰুপ যাৰ লগত আমি পঢ়িব পাৰোঁ, এইটো বহুত ইম্পৰ্টেণ্ট হয় স্যাৰ। আজমল কোচিং লৈছিলে? মই কোচিং লৈছিলোঁ আজমল IAS একাডেমীত। কিমান দিন? মই 1 বছৰ কোচিং কৰিছোঁ। কেনেকৈ পাইছে ইয়াৰ মানে? মই ইয়াৰ এণ্ট্ৰেঞ্চ টেষ্ট আছিলে এটা ৰয়েল বেচৰ কাৰণে, এই এণ্ট্ৰেঞ্চটো দি ইয়াত কোচিং কৰিছিলোঁ। আগন্তুক দিনত মানে কেনেকৈ কাম কৰিব? ৰয়েল বেচটো কি ছাৰ? ৰয়েল বেচটো হয় ইয়াৰ এটা ফ্ৰী কোচিঙৰ হয়, এটা ছুপাৰ 40 নিচিনা 40 পিপল তেওঁ চুজ কৰে টেষ্ট লৈ, তেওঁ ফ্ৰী কোচিং দিয়ে। মই 24 ৰেংক পালোঁ BCS মোৰ ফাৰ্ষ্ট ছেকেণ্ড পাইছোঁ। মই ভাবিম কি মই যিমানেই কণ্ট্ৰিবিউট কৰিব পাৰিম আমাৰ সমাজৰ কাৰণে মই ইমানখিনি কৰিম। যেনেকৈ হওক, য'তে হওক থাকি পিনে মই ট্ৰাই কৰিম সমাজৰ ভালে হওক। যিহেতু মই চিভিল চাৰ্ভিচ মই মানুহৰ কাৰণে কাম কৰিম আৰু আমাৰ দেশ, আমাৰ ৰাজ্য আৰু আমাৰ ডিষ্ট্ৰিক্ট, আমাৰ নিজৰ গাঁও, চব গাঁওখিনি যিমানেই কৰি আপোনাৰ ফেমিলি বেকগ্ৰাউণ্ড? মোৰ দুটা গভৰ্ণমেণ্ট এমপ্লয় আছিলে, ৰিটায়াৰ্ড গভৰ্ণমেণ্ট এমপ্লয়। মোৰ মা হাউচ ৱাইফ আৰু মই স্কুলিং আৰ্মি পাব্লিক স্কুলৰ পৰা কৰিছোঁ। BTEC কৰিছোঁ মই চিভিল ইঞ্জিনিয়াৰিঙত NIT শিলচৰৰ পৰা। তাৰপিছত মই চাকৰি এৰি পিনে মই ইয়াতে আহিছোঁ প্ৰিপেৰেশ্যন কৰিছোঁ। মই এৰাউণ্ড 1.5 ইয়াতে প্ৰিপেৰেশ্যন কৰিছোঁ। মোৰ ইচ এণ্ড এভৰি ষ্টেজ চবখিনি ষ্টেজ মোৰ মেইনছ ইণ্টাৰভিউ চবখিনি মোৰ ইয়াতে গাইডেঞ্চ হয়। ইয়াৰ টিচাৰ আজমল ফাউণ্ডেশ্যন মই চবক থেংক ইউ হয়, সকলোকে থেংক ইউ হয় আজি